খাইটো কি ভাষা বুজি নাপায়? যোন মালিকে পালে সেই মালিকৰ ভাষা বুজি পাব, সেইটো নিয়মে। কেইদিন পঢ়িছা? বাপৰে, কেইদিন পঢ়িছা ভাষা বুজি পোৱা নাই? 5.5 মাহ পঢ়িছো। তো পিছত কেনেকে বিক্ৰী কৰিলে এইটো? লাভ হোৱা নাই, কিনা মতে বিক্ৰী কৰিছো। নে কেনেকে কি হ'ল কষ্টটো কচোন আৰু? নাই কষ্টটো কচোন, মোৰো ভিডিঅ' এটা হৈ যাব। আগতে ভাবলি মই ভিডিঅ'টো কৰিলো হয়। আৰু কবিৰাজক কিমান দিছা কচোন? ডাক্তৰ দিছে ইফালে 50-60 টকা, তাৰপিছত 310 আৰু ইফালে হেৰি কভিড গেল 200 চাৰিটা তামোল পাঁচটা আৰু 4টা তামোল পুলিত আপোনাৰ ধৰকচোন আপোনাৰ 4-7-28 300 ধৰক। এতিয়া যেতিয়া তই কবিৰাজত গলি ফাৰ্ষ্টত কিমান দিছা? খাই এই পঠাটো খাই কৰিবৰ কাৰণে 11 টকা দি আহিছা। পিছত ভাল হোৱাৰ পিছত কিমান দিছে? 50 টকা। 61 টকা গ'ল তোৰ। তাৰপিছত এই যোৱা দেওবাৰে বিক্ৰী কৰিলি নি খাই? হা কচু খাইটো কি যোৱা দেওবাৰে বিক্ৰী কৰিলি নেকি? ছাগল তো পাই নাই না, ভূটান গেছো 40টা ছাগল বেলেগে লৈ গেল। SSB যাব নি, তথাপি কিবা কৰি গেলো বোলে আলোচনা কৰি থাকি বেলেগ দিনা নাম। যোৱাৰ পিছত কি হ'ল, চাউজি বিহাৰীক দিছে, নেপালী কেইটা আনি লৈ গেল, ছেকেণ্ডাৰে লৈছে। সি লৈছে 2,500, আমি 38,000 টকাত বন্দোবস্ত আছিল 40টা। তো ফাইদা কিমান হ'ল? ফাইদাটো কচোন অলপ, লাভ লছ। ভূটানত লছ হৈছে, ইফালে যোৱাত চামৰাঙত লছ হৈছে 3,500 টকা লছ হৈছে। মাৰপিটটো কোনো দিয়া নাই? তাত মাৰপিট কি আৰু কৰিব, ফাল্টু নাই। আমি চুৰ নকৰোঁ না, আমি কিনিলেও চাজনা কিনো আৰু আদা কমলা আৰু তোৰ আমাৰ ইণ্ডিয়াত ছাগলী পালে ছাগলী কিনো আৰু কি। আদা যদি কেজি 40 টকা হয়, আধা কেজি কিমান হ'ব? হা আদা যদি 40 টকা কেজি হয়, আধা কেজি কিমান হ'ব? আধা কেজি 40 টকা হয়, আধা কেজি 40 টকা হয়, কেজি 80 টকা হ'ব। আধা কেজি যদি 40 টকা হয়, আধা কেজি কিমান হ'ব? আধা কেজি হলে 40 টকা 80 টকা কেজি হ'ব, কেজি 80 টকা হ'ব। নগেন পাগলা তো মাল খাই পাগলা হয়, জুলু আর তই তো মাল না খাই পাগলা হয়। আধা কেজি যদি 40 টকা হয়, 1 কেজি 80 টকা হ'ব। তই দুটা ট্রেনে পাগলা নহয়, মই কৈছো যে আধা কেজি যদি 40 টকা হয়, আধা কেজি কিমান হ'ব? এইটো আধা কেজি 40 টকা হয় না, আধা কেজি 40 টকা হয়, 1 কেজি 80 টকা হ'ব। কি করছে 40 টাকা কেজি হলে